সো গাইস বহুতে ভাল খবৰ আমাক তাৰ মানে এটা প্ৰডাক্টৰ ব্ৰেণ্ড এম্বেছাডৰ বনাইছে ব্ৰেণ্ড এম্বেছাডৰ ভাবি চাওক ব্ৰেণ্ড এম্বেছাডৰ আপোনালোকে কি প্ৰডাক্টৰ ব্ৰেণ্ড এম্বেছাডৰ বনাইছে চাই থাকক আমি বৰ্তমান এডভাৰটাইজটো কৰিব লাগে মানে মেইন চেনেলত কৰিব লাগে ব্ৰেণ্ড এম্বেছাডৰ নহয় মানে প্ৰডাক্টটো আমাক দিছে আমি মানে প্ৰডাক্টটো ইতিয়াতে ৰিভিল কৰি দিলি মই লাষ্টত কিবা কৰিম মানে গাইস এই মানুহজনে আমাৰ লগত দুটা ভিডিঅ' কৰিছে হয়নে নহয় আৰু আমি কি তোৰ পইচা মাৰি খাইছো সেই ভিডিঅ'কেইটাত আমি কিমান টকা ইনকাম কৰিছো মোৰ তাতে নাই বুলি আপোনাৰ 50,000 হৈছে 50,000 তাৰমানে অলপ কি হবি হা খালি চাহ খাওঁ লাল চাহ 20 টাকাৰ মাছ আনিব 40 টাকাৰ মাংস নে হা মোৰ মানুহ কেইজন তই লেভেল দিবে নালগে মোৰ লগত লেভেল নিদিবি খালি চাহ খোৱা ই মানুহ মাতি দিলে খালি চাহ খুৱাব লাল চাহ খুৱাব আৰু চাহৰ খাবৰ পৰা আৰু চাহ বাকি বাকি এলা খাব আপুনি কি কয় এই বিষয়ে একলা হাল খাই পাচ্ছি দিয়া খাই পাচ্ছি দিয়া এবাৰ পৰা ভিডিঅ' কৰি থম ভাইৰেল কৰি দিম তো আচ্ছা ফেচ টু ফেচ তো লৈছে মোৰ জীৱনত মই খালি চাহ খোৱা ই মানুহ মাতি দিলে লাল চাহ নাখাওঁ মোৰ ঘৰত দোকানতো ইমান মাল নাই মোৰ ঘৰত যিমান আছে সিন্নে যাই পেলাই যি চেক কৰো চাতিয়া ৰহুন এক পিচ আদা চাতিয়া আলু ইমেল লেভেল দে ই তাৰমানে বেলেগে নাখায় হেৰি চাবা হেলেন চাপাত খাই হেলেন বিক্ৰম চাপাত চাপাতৰ নাম বিক্ৰম নহয় দোকানখনৰ নাম বিক্ৰম কবাই না তুমি গাইস মানে কি হৈছে মানুহজনক চিনি পাইছি চাগে আমাৰ দুটা এটা ভিডিঅ'ত আছে ইংলিছ ভিডিঅ' এটাত আছে মানে মোৰ মানে আমি বন্ধু হেনা তাৰ মানে সেইকাৰণে লগৰ চলি আৰু মানে লগৰ চলি জিংকে মোৰ বুলি নহয় ইয়াৰ বুলি নহয় গোটেই গাঁওখনৰে লগৰ চলি আৰু কথাবিলাক ভাল পায় মানুহটো কিখানৰ হেৰি কৰিছিলো কল্লু যে অনলাইন যে কল্লু আহিব না নাই মই গামোৰা নেদে এতিয়া মই কি কৰো বতৰে দিছ ইলেকশ্যনৰ আগত যাব পইচাটো ই খাইছি না হৈছিলে সঁচাকে মোৰো বতৰে দিখন ফুল হৈছে তাৰমানে হৈৰে বেকাম আছিল আছাইৰে বেকাম 20 টাকা ইলেকশ্যন খাইলে ফটো দিয়া ভটাৰাই দি মানে কি কম গাইছ ডাইৰেক্ট আহিছে শ্বটটো লৈ দিলোঁ মানে ই ভটাৰাই দি বানাই দিছিল ভটাৰাই দি বানাই দিলি এতিয়া ভটাৰাই দি খানা নাই 3টা 4টা ইলেকশ্যন গুচি গ'ল খালি কয় ইলেকশ্যনৰ সময়ত আহিব হেল্ল' গাইজ আপোনালোকে ভাবে আৰু এই চশমা কালি বা সলকাইনে চশমা পিন্ধি আছে ইমান তাৰ লেভেল হৈছে নহয় গাইজ মোৰ চকু মানে ৱেল্ডিং লাগি চকু ভাল নাই মোৰ অলপ তাৰমানে চশমা যদি নিপিন্ধাকৈ থাকিব আৰু কিন্তু এই সূৰ্যৰ ৰ'দত তাৰমানে চকুত পানী হ'লে সেইকাৰণে মই চশমা পিন্ধিছোঁ অলপ এইটো চুলিৰ প্ৰডাক্ট সেইটো চুইডিয়া গভৰ্ণমেণ্ট এটা ভিতৰত পেট্ৰলে আজি হাতে পিন্ধিছে কি ধৰে কি এইযোৰ ড্ৰেছ পিন্ধি কিনে ভি প্ৰমোচন কৰিব প্ৰমোচন চুলিতে লগবা লাগে প্ৰমোচন দেহাত লগবা নালাগে নহয় এইটো প্ৰডাক্টটো ই বোলে গাড়ী 3জন নুঠে অটো দিনে তোৰ গাড়ীখনত কিয় উঠিছিল মহান স্কুটি হা স্কুটি হওক বা কিবা হওক মোৰ গাড়ী আমাৰ আব্বাৰ গাড়ীখনত 3জন উঠছি ই এখন তাতকৈ বহুত হেভি এখন কিয় উঠিব নোৱাৰা তই তো গাইছ মানে প্ৰডাক্টটো দেখাও ৰ'ব আপোনালোক আমাক যি ব্ৰেণ্ড এম্বেছাডৰ নহয় মানে এডভাৰটাইজ কৰিব দিছে প্ৰডাক্টটো কি মানে এইটো হৈছে প্ৰডাক্ট ইয়াক আমি আনবক্সিং কৰিছোঁ আগতে তথাপিও আপোনালোকক দেখাই দিওঁ এইটো হৈছে জেল তো গাইছ এডভাৰটাইজটো কৰা হ'ল প্ৰডাক্টটো এইটোৱে আছিল চুলিকেইটা ভালেই হৈছে দেখোন ধুনীয়া হৈছে ভালেই প্ৰডাক্টটো সঁচাকৈ ভাল প্ৰমোচন বুলি ক'লে এইটো প্ৰমোচন নহয় আমাৰ মেইন প্ৰমোচন আমাৰ তাতেই হ'ব ভাল প্ৰডাক্টটো যদি ইউজ কৰি কৰিব পাৰে আৰু বাকী আন্ধাবোৰলৈ ভোক লাগছি কিবা অলপমান খুই আনো ৰ'ব মই আখালত যায় না বল খুৱা মা অলপমান লেভেল দিলে লেভেলটো ৰাখিব লাগে কথা পাতিছোঁ জুও গাড়ীখন উলিয়াবা গৈছি গাড়ীখন নানাতে আপোনালোক এটা কথা কওঁ মানে আজিকালি মোৰ কিবা মন চন ভাল লাগি থকা হৈছে কিবা এটা ধৰি লওক প্ৰডাক্ট এটা আহিল এডভাৰটাইজ মাৰিব লগা আগে লগতে মোক চিলেক্ট কৰে হেলচাম মান বুলি কৈ কিবা ভাল লাগে আৰু কিবা এটা মনটো বা শ্বৰ্ট ফিল্ম এখন ভাবিলাক মেইন পাৰ্টটো মোক দিব ভাল লাগে কিবা এটা আৰু ভাল লগা হৈছে যিয়ে নহওক এইখিনি এটা আপোনালোকৰ কাৰণে হৈছে বহুত ভাল লাগছে কথা কৈছোঁ কিয় ইমান লেভেল দে লেভেল দে নহয় লেভেলটো আমি পাৰিছোঁ ইয়াত সেইটো হয় দেচোন এতিয়া প্ৰডাক্টটো এডভাৰটাইজ কৰিব আহিলে এতিয়া এটা ক'লো না ভিডিঅ'টো বনোৱা তই অলপ সেনেকৈ মানে লেভেলটো বাঢ়িছে তাৰমানে আমি কি কৰি জানো না গাইজ আমাৰ একলা ইচ্ছা নাই এক্টিং কৰিব ইচ্ছা নাই আমি তাক কওঁ বোলে
আমাৰ গোটেই দূৰতকে তই দেখাত হেণ্ডচাম ইটো পুৰা আগবাঢ়ি ডাকছে একদম সি তাৰমানে আগত এক্টিং কৰিব পাৰে হেৰি কৰিব পাৰে সেইকাৰণে জোচ দি আইফোনটো কিনিছে মানে কাইলৈতে ঘৰত আজি মানুহ নাই এহেঁতৰ মাকে ক'ৰবাত মিটিঙত গৈছি গতিকে ভাত তাত নাই সেইকাৰণে ইয়াকে খাব আহিছি ইয়াত অৰ্ডাৰ কৰিলোঁ এগ ৰোল 90 টকাকৈ বেছি নহয় ইমান ডাঙৰ বেলেগ ভাল লাগছে কিন্তু খাই মানে গাইছ অলপমান ফুৰিব যাওঁ কাইলৈ চাৰ্টটোৱে পিন্ধি ল'লোঁ মানে ভাল লাগছে দেখোন পিন্ধিও ভাল লাগে চাৰ্টটো অলপ ৰাখাই মাথা মাৰিব লাগিব পাৰাব লাগিব তাক বাকী আইনুল তাৰ পৰা আহোঁ অলপমান গাইছ এইটো আমাৰ ঘৰটো বৰ্তমান বনাই আছে মানে বানাই আছোঁ টিং চিং লগোৱা হৈছে প্লাষ্টাৰ কৰিব আছে আৰু পিছফালে ৰুম ভাড়াও আছে হোৱাৰ পিছত একদিন ভালকৈ দেখি দিম দক কিবা অলপ বেলেগ ষ্টাইল দিম দক কি কৈছা তহঁতে চবেই শুনিছে আইফোন লোৱা কোনে কৈছে সিহঁতক তোর মোবাইলটা কম পাই গেল তোর মোবাইল কি না কি ভিডিও বানাইছিলি মুখে রিতে জুলিয়া এই উপায় নাই রে ইন্টারেস্টলি আর আপনি তো কিন্তু ভাল লাগছিল না না গাড়ীখন চলাও দে মই গাড়ী আপোনাৰ লগত কথা ই মোৰ গাড়ীখন চলা কথা মই চবে চলবে দে এতিয়া বৰ্তমান মই গাড়ীখন ল'ব যে একমাহ হোৱা নাই আপোনালোকে কমেণ্ট কৰিবচোন ফাৰ্ষ্ট গাড়ী ল'লে নিজে চলবে আৰু বেলেগ চলবে যাব পাৰি মই জানিছোঁ কেনে মজা লাগিছে মোৰ গাড়ী চলাই মানে দুখ লাগিল এইগিলা বাদ দিয়ে কথাখিনি শুনি দুখ লাগিল গাড়ী নাই কাৰণে এনে 10 টকা দিবি নেকি নাই যে দিম যে পিছত দিয়াই দে এই খুজিছোঁ খুজিছি তাৰ ভাবছিলো পইচা দিব যাম নাপাৰ কাৰণে ভিতৰত দি আহিলোঁ গাইছ ভিতৰত দি বেছি যাম এই কিবা মিটিং কিবা গোটৰ মিটিং চিটিং আহিছিল নেকি দুনিয়াৰ মানুহ গোটাই বেছি তাৰমানে সহজত যায় কিনে টানতে বললোঁ যাম নাপাৰ কাৰণে আহিছিলোঁ গাইছ ইয়াতে এখন মিটিং হৈছে কেছটো ঘৰত মানে কাইলৈৰ মাকে কৈছিল মিটিঙত আহা বুলি এখন মিটিঙেই হ'ব কেনে অললি ভাল হয় ৰাস্তা অৱস্থা নহয় এইফাল দি যাব লাগিব এতিয়া আমি গাইছ আমাৰ নলবাৰীত যে চিনেমা হল বনা বুলি কৈছে এইটো দেখছি না বৌলান যি আছে তাতে বানাই আছে চিনেমা হলটো ভাই চব জোৰনা মিটিং হৈছে কি মিটিং আগতে জানলে আমি সাজি গেছি আমি গম পোৱা নাই গম পালোঁ কইনা চাব যাব বোলে এই কাইলৈৰ কইনা চাব যাম আইনটোত দেখা আহি পেলাই অলপমান যে ৰিলচ বনাব যাওঁ আৰু অলপ ভাল জেগা এটা আছে বোলে আপোনালোককো দেখাই আছোঁ আমিও অলপমান যাওঁ ৰিলচ বনাব বলক চাওক কেনে ৰঙা ভাই কি নাই ইয়াতে হা কোনি থকা বুলি কৈছিল আপি মই কোনা কাইলে কৈছি হা মই কোনা কাইলে ক'তে আপি লাগে মই আপি বিচৰি না মই কাঁচা নিমখ আপি বিচৰিছি মই কাঁচা নিমখ বিচৰিছো এও বিয়া কৰা মানুহ বিয়া কৰা মানুহ ক'ত যত্ন কৰি কাইলে কইনা চোৱা হৈছে পদিছো তো কইনাই নাই দেখোন কইনা জানলে ঘৰে ঘৰে বিচৰি কিবা মিঠাই আমি খাওঁতে আজি কইনা নাই আৰু আমি তাতে তা পিঠা হৈছিল পটলিয়াকে আগতে জানলে দেখি দিলো হয় গমে নাপালো না দেখা পুতলাকে দিয়া হৈছিল মই পিছে দেখা নাই মই দেখা পালি মই কিবা এটা কৰিব পাৰিলো হয় নহলে নতুন ট্ৰেইন লাইন এইটো লাইনেদি বৰ্তমান ট্ৰেইন চলি আছে যোনটো ভিডিঅ' আপলোড কৰিলোঁ প্ৰেমৰ অধিকাৰ এই সেইটো লোকেশ্যন মই চিলেক্ট কৰিছিলোঁ জেগা নকলে চাই ভাল লাগছি লোকেশ্যনটো নেক্সট কেতিয়াবা কৰিম বাৰু এইফালে ট্ৰেইন আহিব মই ইয়াত এনেকৈ থিয় দি থাকিম এটা ভিডিঅ' বনাবা হা চ' গাইছ আমি আইনুলটো ঘৰত আহিলোঁ চাহ খাব খোজা নাছিলোঁ বৰ জোৰকৈ মাতি আনিলে গাড়ীৰ চাবি কাঢ়ি আনি কেনে মাতি আনিছে দা নালগে বোলা এতিয়া চাহ নাখাওঁ যাওঁ গাইছ চাহ নাখাওঁ চলি এতিয়া চবকে সোধাতে চাহ নাখাওঁ এই পিঠিয়া দিয়ালোঁ নাস্তা দুইবাৰ আনিলে পিঠিয়া আৰু একবাৰ আনিব যাব খুজিছোঁ অলপ নালগে দিবা চা বনাব লাগিব আৰু খালি বিস্কুট জ্ঞান আছে বাকী ভ্লগটো এইখিনি আহিছিল চাই কেনে কেনে পালে জ্বলাব আৰু শ্বেয়াৰ কৰিব জনাব মানে বিস্কুট এখন খাব ঘৰত ঠিক আছে বাই বাই